নমস্কাৰ সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই নিজৰ ব্যস্ততাত, সেয়েহে আজি আপোনালোকৰ ওচৰত এটা মোহিনী মন্ত্ৰ লৈ আহিছোঁ। এই মন্ত্ৰটোৰ জৰিয়তে আপোনালোকে যিকোনো মানুহক 1 মিনিটত বশীকৰণ কৰি দিব পাৰে বা মোহিত কৰি দিব পাৰে। এইটো হ'ল তামোল পাণ জৰা মোহিনী। অসমত বহুতে প্ৰচলিত মন্ত্ৰ আৰু এইটো মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ এটা বিশেষ মন্ত্ৰ, যিটো মোহিনী মন্ত্ৰৰ জৰিয়তে আপোনালোকে যিকোনো মানুহক বশ কৰি দিব পাৰে। কেৱল এখন তামোল বা পাণ খোৱালেই হ'ল। যেনেকৈ অসমৰ সন্মান বা অসমীয়াৰ সন্মান হ'ল তামোল পাণ, সেয়েহে এই তামোল পাণ জৰা যিটো মোহিনী মন্ত্ৰ, সেইটো আপোনালোকৰ ওচৰত লৈ আহিছোঁ, যাতে ইয়াৰ পৰা কোনোবাই নহওক কোনোবাই উপকৃত হ'ব পাৰে। মন্ত্ৰটো অলপ দীঘল যদিও আপোনালোকে যদি সঠিকভাৱে কাম কৰে তেতিয়াহ'লে নিশ্চয় ইয়াৰে সুফল পাব। এতিয়া ভালকৈ আপোনালোকে শুনি লওক। প্ৰথম মই বিধি বিধানখিনি কৈ আছোঁ। মায়ঙত আগৰ দিনত এইটো মন্ত্ৰ খুব প্ৰচলিত আছিল। যিহেতু এই মন্ত্ৰটি আপোনালোকে ব্যৱহাৰ কৰিলে যিকোনো মানুহক বশীকৰণ কৰিব পাৰে, সেয়েহে আপোনালোকৰ ওচৰত এই মন্ত্ৰটো দিবলৈ গৈ আছোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে চাগে মায়ঙৰ গুপ্ত মন্ত্ৰ। আপোনালোকৰ উৰমুখী বিদ্যাৰ পৰা আপোনালোকক ডাইৰেক্ট স্ক্ৰীণশ্বট দিছোঁ। আপোনালোকে যদি চাইছে নিশ্চয় ইয়াতে গম পাইছে, আৰু ভিডিঅ'টোৰ শেষত সম্পূৰ্ণ ইয়াৰে স্ক্ৰীণশ্বট দিয়া হৈ যাব। আপোনালোকে তাৰ পৰা কপি কৰি ল'ব পাৰে। এতিয়া আপোনালোকে ভালকৈ বিধিটো শুনি লওক, বিধিটো যাতে অলপো ভুল চুটি নহয়। পোনপ্ৰথমে আপোনালোকে এডাল পাণ, যিডাল গছত পাণ তামোল একেলগে থাকে, সেই গছডালৰ এটা তামোল আৰু এটা পাণ লাগিব। সেই পাণডাল অনাৰ এটা নিয়ম আছে। সেই নিয়মটো হ'ল শনিবাৰ বা মঙলবাৰ আপোনালোকে ৰাতিপুৱা গা পা ধুই ধূপ ধূনা জ্বলাই সেই গছডালৰ ওচৰত অলপমান পানী লৈ যাব, পানী অলপমান ছটিয়াই দিব। দিয়াৰ পিছত সেৱা সমান কৰি আপোনালোকে তাৰ পৰা মনে মনে চুৰ কৰি সেই গছডালৰ পৰা এটা তামোল পাৰিব আৰু একপাত পাণ ছিঙি কিনে আপোনালোকে ঘৰলৈ লৈ আহিব। লৈ আহি থকা অৱস্থাত আপোনালোকে পিছমুৱা হৈ কেতিয়াও নাচাব, যাতে এই কামটো কৰোঁতে কোনেও যাতে দেখা নাপায় আপোনালোকক। সেইটো ভালকৈ মনত ৰাখিব। সেই তামোল আৰু পাণ যি আপোনালোকে লৈ আহিব, সেই তামোল পাণ লৈ অহাৰ পিছত আপোনালোকে এই উক্ত মন্ত্ৰটি আপোনালোকে মাতিব। আপোনালোকে মাতাৰ পিছত সেই তামোল পাণ যদি আপোনালোকে যিজন ব্যক্তিক আপোনালোকে খুৱাই দিয়ে, আপোনালোকে 1 মিনিটত বশীকৰণ হৈ যাব বা আপোনালোকে মোহিনী হৈ যাব। যিকোনো মানুহক আপোনালোকে 1 মিনিটত বশীকৰণ কৰিব, হয় ল'ৰা হয় ছোৱালী, মতা মাইকী, যাকে আপুনি এই তামোল পাণ খুৱাই দিব। আৰু ইয়াতে অমুকৰ জেগাত আপোনালোকে সেইজন ব্যক্তিৰ নাম ক'ব লাগিব, যিজন ব্যক্তিক আপুনি বশীকৰণ কৰিব, আৰু অমুকৰ জেগাত আপোনালোকে নিজৰ নাম ল'ব লাগিব। তেতিয়া আপোনালোকে ইয়াতে সুফল পাব। আৰু আপোনালোকৰ এইটো পৰীক্ষিত মন্ত্ৰ, এইটো আপোনালোকে ব্যৱহাৰ কৰিলে নিশ্চয় ইয়াৰে সুফল পাব। এতিয়া মই মন্ত্ৰটো আপোনালোকক ক'বলৈ গৈ আছোঁ, যাতে ইয়াতে অলপো ভুল চুটি নহয়। তাৰ কাৰণে মই ভিডিঅ'ৰ শেষত স্ক্ৰীণশ্বট দি দিম, তাৰ পৰা আপোনালোকে কপি কৰি ল'ব পাৰিব। আৰু যদি কোনোবাই ইয়াৰ পৰা কপি কৰি ল'ব নোৱাৰে, যিহেতু এইটো বহুত পুৰণীয়া খাতাৰ পৰা এইটো তুলি দিয়া হৈছে, আপোনালোকে যদি কিবা ভুল হয় বা কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক হেল্প কৰিম। এতিয়া মন্ত্ৰটো আপোনালোকে ভালকৈ শুনি লওক, যাতে ইয়াতে অলপো ভুল চুটি নহয়। এতিয়া মন্ত্ৰটি ভালকৈ শুনি লওক। ওম কট কট কটৰি মত মুঠি টিপ ধৰি, তামোল কাটো অমুকীৰ শিৰত উঠি সৰ্গৰ তামোল, আকাশৰ পাণ 7 সাগৰ হুল, এই তামোল খাই নিচিন্তিবা আনক, ছালৰ ঘনচৰাই ধৰফৰ মৰ, অমুকাক নেদেখিলে দেৰি পৰি মোৰ বচন গুৰু দাস, অমুকাক অমুকীয়ে চিন্তি থাক, যদি মোৰ বচন লৰচৰ গৰ্ভৱতী নাৰীক বধ লবি, দোহাই নৰসিংহ ফু।
এইটো আছিল মন্ত্ৰ। আৰু যদি ইয়াতে আপোনালোকৰ কিবা ভুল হয় বা আপোনালোকে ইয়াৰ পৰা ল'ব নোৱাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই ইয়াৰে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকক লিখি দি দিম, তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব। আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে মোক কল কৰিব বা কণ্টেক্ট কৰিব পাৰে। আৰু এই মন্ত্ৰটি যদি আপোনালোকে সঠিকভাৱে কাম কৰিব খোজে তেতিয়াহ'লে অলপো ভুল নোহোৱাকৈ যদি কামটো কৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা নিশ্চয় ইয়াৰে সুফল পাব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ভিডিঅ' আগতীয়াকৈ পায়। লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। এতিয়া আপোনালোকৰ ভিডিঅ' স্ক্ৰীনত দিয়া আছে, আপোনালোকে ইয়াৰ পৰা লৈ ল'ব পাৰিব। ধন্যবাদ। জয় অসম।